মাকৰ ঘৰলৈ গৈ পায়ে নিজৰাই ঘৰৰ দুৱাৰখন খটখটালে। তেতিয়া দুৱাৰ নিজৰাৰ দেউতাকে খুলিলেহি। "অ' মাজনী, আহা আহা।" আচৰিতভাৱে জীয়েকক দেখা পাই দেউতাকৰ মুখখন জিলিকি উঠিল। নিজৰা ভিতৰলৈ আহিয়েই চোফাখনত বহি পৰিল। ভাগৰি পৰিছিল তাই। "মই এতিয়াই তোমালৈ তুমি ভাল পোৱা আদা দিয়া ৰঙা চাহকাপ বনাই আনোগৈ।" এয়া কৈয়ে দেউতাক পাকঘৰলৈ গ'লগৈ। "অ' দেউতা, কি আশাবাই কামলৈ অহা নাই নি?" দেউতাকে ক'লে, "মাজনী, আজি মোৰ দৰকাৰী কাম এটাৰ বাবে মই গুৱাহাটীলৈ যাব ওলাইছোঁ। সেইবাবে আশাই সোনকালে কাম কৰি গুচি গ'ল। এতিয়া মই ভাবিছোঁ বাছৰ টিকেট কেঞ্চেল কৰি দিওঁ।" নিজৰাই ক'লে, "দেউতা, আপুনি গুচি যাওক, মই কিছুদিন ইয়াতে থাকিম।" "মাজনী, কমল কিয় নাহিলে?" নিজৰাই ক'লে, "দেউতা, কমল অফিচৰ কামৰ বাবে দিল্লীলৈ গৈছে। সেইবাবে মই আপোনাৰ ওচৰলৈ থাকিবলৈ আহিছোঁ।" দেউতাকৰ লগত কথা পতাৰ পাছত নিজৰাৰ মনটো পাতল হৈ পৰিছিল। কিন্তু দেউতাক গুৱাহাটীলৈ যোৱাত তাইৰ মনটো উদাস হৈ পৰিছিল। নিজৰাই ভাবিবলৈ ধৰিলে, মাকে এই পৃথিৱীৰ পৰা আঁতৰি যোৱাৰ পাছত দেউতাকে তাইক দুয়োৰে মৰম দিলে। মই অকলশৰীয়া সন্তান হ'লে কি হ'ব? সকলো আপোন লোক হৈও যিমান মৰম দিব নোৱাৰে, সেয়া দেউতাই অকলেই মোক দিলে। আৰু এতিয়া তেওঁক কেনেকৈ কওঁ যে শহুৰৰ ঘৰখনে মোৰ ঘৰ? শাহুমাৰ ৰূপত মোৰ হেৰাই যোৱা মা পুনৰ ঘূৰাই পাম। শহুৰদেউতাই মোৰ দেউতাৰ দৰে স্নেহ দিব। সেয়াই আশা আছিল মোৰ। কিন্তু বিচৰা ধৰণে সকলো সম্বন্ধকে পোৱা নাযায়। তাতে আকৌ আনক কেনেকৈ দুখ দিওঁ, য'ত মোৰ জীৱন সংগীয়েই মোৰ পৰা দূৰে দূৰে থাকে? বিয়াৰ ৩ বছৰ পাৰ হৈ যোৱাৰ পাছতো মৰম আৰু আকুলতাৰ বাবে বাট চাই ৰৈছোঁ। আশা আছিল যে এটা নতুন জীৱন আহিলে এতিয়া আমাৰ জীৱনত নতুন ৰং সানি দিব। আজি মোৰ কোনো সন্তান নাই, সেইবাবে কি মোৰ দুখ নাই? নিজৰাই পুনৰ সকলোবোৰ মনত পেলাই কঁপি উঠিল। বিবাহপাশত আবদ্ধ হৈয়ে তাই চাকৰি জীৱন ত্যাগ কৰিব লগা হ'ল। সম্পূৰ্ণ দিনটো ঘৰৰ কাম অকলে কৰি দুষাৰ মিঠা মাত শুনা পাবলৈ অপেক্ষা কৰি ৰৈছিল। স্বামী কমল নিজৰ পৃথিৱীতে ব্যস্ত হৈ ৰৈছিল। নিশা কিছু আশাৰে তাই কমলৰ কাষ চাপিলত তেতিয়া কমলৰ ব্যৱহাৰ এনে আছিল যেন তাইৰ ওপৰত সি দয়া দেখুৱাইছে। এটা সন্তানৰ অপেক্ষাত নিজৰাই ৩টা বছৰ পাৰ কৰি দিলে। অৱশেষত এদিন কমলে নিজৰাক ডক্তৰৰ ওচৰলৈ লৈ গ'ল। ডাক্তৰে কমল আৰু নিজৰাৰ বাবে কিছুমান টেষ্ট লিখি দিলে। সেইদিনা নিশা কমলে অনলাইন হোৱা ৰিপৰ্ট চাই আছিল আৰু নিজৰাৰ বিচনাতে বাগৰি ৰিপৰ্টটো লৈ বাট চাই আছিল। কিছু সময় পাছত কমলে দুখ কৰি ক'লে যে, "নিজৰা, তুমি আৰু কেতিয়াও মাতৃত্বৰ সুখ নোপোৱা।" এই কথা শুনিয়েই নিজৰাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে আৰু ক'লে, "কমল, এনে সমস্যাৰ পৰা বহু মহিলা মুক্ত হৈছে। ইয়াৰ বহু চিকিৎসা আছে। আমি কালিলৈয়ে ডাক্তৰৰ ওচৰলৈ যাম।" কমলে ক'লে, "নিজৰা, এতিয়া আৰু কোনো প্ৰয়োজন নাই তোমাৰ এই কথাৰ হাঁহিৰ পাত্ৰ কৰিবলৈ। কোনোবাই সুধিলে ক'ম যে এতিয়া আমাক সন্তান নালাগে।" ইয়াৰ পাছত পাছদিনা পুৱা কমলে মাকক ৰিপৰ্টৰ কথা ক'লে। তাৰ পাছত আৰু কি? শহুৰৰ ঘৰত নিজৰাৰ মান সন্মান লাহে লাহে কম হৈ আহিবলৈ ধৰিলে। শহুৰদেউতাই বাৰে বাৰে কমলক শুনাবলৈ নাপাহৰিছিল যে তেওঁৰ সম্বন্ধীয় এজন ভায়েকে নিজৰ বোৱাৰীয়েকক মাক হ'ব নোৱাৰা স্থিতিত নিজৰ একমাত্ৰ পুত্ৰক ডিভোৰ্চ দি তাৰ দ্বিতীয় বিবাহ কৰোৱাইছিল। কমলেও এতিয়া প্ৰায়ে নিজৰাক জেঙেৰা মাৰিছিল আৰু কৈছিল, "সদায়ে কিয় মুখখন ফুলাই থাকা? যিমান পাৰা মোৰ ওচৰলৈ এই কুলক্ষণীয়া মুখখনি লৈ নাহিবা।" তাৰ মাজতে তেজপুৰৰ পৰা কমলৰ জেঠায়েক আহিছিল। নিজৰাই আগদিনাৰ দৰে তেওঁৰ আদৰ সন্মান কৰিলে। জেঠায়েক সোনকালেই নিজৰাক ভাল খবৰ শুনোৱাবলৈ আশীৰ্বাদ কৰিলে। তেতিয়া কাষতে ৰৈ থকা নিজৰাৰ শাহুমাকে তপৰাই উত্তৰ দিলে, "সপোন দেখিবলৈ এৰি দিয়ক বাইদেউ। এতিয়া এই সুখ আমাৰ জীৱনত আৰু নাই। আমাৰ ঘৰখনে ল'ৰা-ছোৱালীৰ মাত শুনিবলৈ আৰু নাপাব।" এই কথা শুনি জেঠায়েকে ক'লে, "এয়া কি কৈছা? নিজৰাক দেখা পাই এনে নালাগে যেন তাই কিবা
দুখ হৈছে। নিজৰ এই কথাত নাৰীৰ সকলো সুন্দৰতা মিছা হৈ ৰয় যেতিয়া তাই নিজৰ পৰিয়ালক এটা সন্তানৰ সুখ দিবলৈ অক্ষম হয়। জেঠায়েকৰ কথা শুনি তাৰ পৰা মনে মনে নিজৰা আঁতৰি আহিল। অপমান আৰু দুখত ভাগি পৰি নিশা এই সকলোবোৰ কথা যেতিয়া নিজৰাই কমলক ক'লে তেতিয়া কমলে ক'লে, কাৰ মুখ বন্ধ কৰিবা? একো ভুল কথাটো কোৱা নাই মা আৰু জেঠায়ে। জানা নহয় কাইলৈ পুৱা 8 বজাত মোৰ ফ্লাইট আছে দিল্লীলৈ। ভাবিছিলোঁ যোৱাৰ আগত তোমাক সুখী কৰি যাম, কিন্তু তুমি সকলো আনন্দই শেষ কৰি দিলা। এতিয়া লাইট বন্ধ কৰি শুই যোৱা। নিজৰাই ক'লে, ময়ো কাইলৈ দেউতাৰ ওচৰলৈ যাব বিচাৰোঁ। তেওঁৰ গাটো ভাল নহয়। প্ৰথমবাৰলৈ নিজৰাই কমলক মিছা মাতিলে। দেউতাকে ফোন কৰা বুলি নিজৰা আজি দেউতাকৰ ঘৰলৈ আহিল। নিজৰাই এতিয়া নিজৰ ভাৱনাৰ সাগৰত থাকোঁতে সেই সময়তে দুৱাৰৰ বেল বাজি উঠিল। নিজৰাই দুৱাৰ খুলিলত সন্মুখত ভাস্কৰক দেখা পালে, যি নিজৰাৰ ঘৰৰ কাষতে থাকিছিল। দুয়োৰে বন্ধুত্ব পুৰণি আছিল। দুয়ো একে স্কুলতে পঢ়িছিল। পাছত উচ্চ শিক্ষাৰ বাবে ভাস্কৰ বাংগালোৰলৈ গুচি গৈছিল আৰু MBS কৰাৰ পাছত তাতে এটা কোম্পানীত চাকৰি কৰিবলৈ ধৰিলে। ভাস্কৰৰ এখন ভৰি পলিঅ'ৰ বাবে বহুত দুৰ্বল হৈ আছিল, কিন্তু ভাস্কৰৰ মনত নিজৰাৰ বাবে বিশেষ স্থান আছিল। কিন্তু বিয়াৰ পাছত নিজৰা দেউতাকৰ ঘৰলৈ অহাটো কম হোৱাত কমলক লগ পোৱাটো কম হৈ পৰিল। কিন্তু নিজৰাৰ বন্ধুত্ব সদায়ে যেন তাৰ লগত থাকি তাৰ হাতত ধৰি ভাস্কৰৰ লগত আগবাঢ়ি গ'ল। ভাস্কৰ আহিলত নিজৰা আগৰ ৰঙীন পৃথিৱীত সোমাই পৰিল। কথা বতৰা শেষ নোহোৱা হ'ল। পুৰণি বন্ধুত্ব, স্কুল আৰু কলেজৰ শিক্ষক-শিক্ষয়িত্ৰীৰ কথা আৰু ৰঙীন বতৰৰ সকলো সোমাই পৰিছিল নিজৰা আৰু ভাস্কৰৰ কথা বতৰাত। নিজৰাই নিজৰ দুখ বেদনা মনতে ৰাখিলে, কাৰণ তাই ভাস্কৰৰ মন বেয়া লগাব বিচৰা নাছিল। কিন্তু তাই পাহৰি গৈছিল যে ভাস্কৰৰ দৰে বন্ধুৱে তাই হাঁহি দেখা পায়েই অনুমান কৰিব পাৰে যে তাই চিন্তিত। কিছু সময়ৰ কথা বতৰা পাছত ভাস্কৰে আচৰিতভাৱে সুধি দিলে, নিজৰা, কি আমি আমাৰ পুৰণি দিনৰ কথাকে পাতি থাকিম নে নিজৰ নতুন জীৱনৰ কথাও পাতিম? নিজৰাই ক'লে, ভাস্কৰ, মোৰ জীৱনটো অন্য বিবাহিত মহিলাৰ দৰেই হয়। শাহু, শহুৰ, স্বামীক চোৱা-চিতা কৰা, এয়াই আৰু। তুমিয়েই কিবা কোৱাচোন। এজনী ধুনীয়া জীয়াই থকা মহিলা নিজৰ স্বামীৰ পৰা বহু আঁতৰত, আৰু এবাৰলৈও তেওঁৰ বিষয়ে একো কোৱা নাই। ভাস্কৰে ক'লে, নিজৰা, তুমি লুকুৱাইছা। ভাস্কৰে বাৰে বাৰে সোধাত নিজৰাই নিজৰ সকলো কথা বিৱৰি ক'লে। নিজৰাৰ কথা শুনি ভাস্কৰে ক'লে, নিজৰা। ভাস্কৰে অনলাইন ৰিপৰ্ট চাইছিল, কিন্তু সেই ৰিপৰ্টৰ প্ৰিণ্ট উলিয়াব লাগিছিল। কথা এনেকুৱা নহয় যেন তুমি নহয় সিও। ভাস্কৰৰ কথাৰ মাজতে নিজৰাই কৈ উঠিল, বিশ্বাসটো হোৱা নাই যে কমলে ইমান ডাঙৰ মিছা মাতিব পাৰে বুলি। তাৰ পিছত চাহ খাই ভাস্কৰ গ'লগৈ। যেতিয়ালৈকে নিজৰাৰ দেউতাক অহা নাছিল তেতিয়ালৈকে প্ৰতিদিনে ভাস্কৰে নিজৰাক লগ কৰিবলৈ আহিছিল। দেউতাক আহিলত নিজৰা যেন এজনী কণমানি ছোৱালী হৈ পৰিল। কিন্তু নিজৰা মাক হ'ব নোৱাৰাৰ কথা দেউতাকক ক'ব বিচৰা নাছিল। নিজৰ দুখক অন্তৰতে ৰাখি দেউতাকৰ স্নেহত প্ৰতিপলে উমলি থকা নিজৰাৰ 10 দিন কথা-বতৰা আৰু হাঁহি-ধেমালিৰ মাজত কেতিয়া পাৰ হৈ গ'ল একো গমকে পোৱা নাছিল। কমলৰ ঘৰলৈ যাবৰ দিনা পুৱাৰ আহাৰৰ বাবে ডাইনিং টেবুলত বহোঁতেই নিজৰাৰ মূৰ ঘূৰালে। তেতিয়া তৎক্ষণাৎ দেউতাকে তাইক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। ডাক্তৰ মৃদুলাই কিছু পৰীক্ষা কৰি দৰৱ দিলে। আবেলিলৈকে নিজৰা একেবাৰে সুস্থ হৈ উঠিল। দেউতাকে বিচাৰিছিল তাই সেইদিনা তাতে থকাটো, কিন্তু নিজৰাই অহাটোৱে ঠিক বুজালে, কাৰণ পুৱাই কমল দিল্লীৰ পৰা আহি পৰিছিল। সেইবাবে লৰালৰিকৈ নিজৰা নিজৰ শহুৰৰ ঘৰলৈ ওলাই আহিল। তেতিয়া দেউতাক আৰু ভাস্কৰে ভাবিলে, নিজৰা গৈ পোৱাত যাতে পলম নহয়, সেইবাবে তাইৰ ৰিপৰ্ট ফোনতে পঠিয়াই দিব। আনফালে নিজৰা কমলৰ ঘৰ পাবলৈ লওঁতেই তাইলৈ ভাস্কৰে পঠোৱা ৰিপৰ্টৰ ফটো পালে। যেতিয়া নিজৰাই ৰিপৰ্টৰ ফটো ডাউনলোড কৰি যি দেখা পালে তাই নিজৰ চকুহালকে বিশ্বাস কৰিব পৰা নাছিল।
ৰিপৰ্টে কৈছে যে তাই গৰ্ভৱতী। নিজৰাৰ মনটো বলিয়াৰ দৰে জঁপিয়াবলৈ ধৰিলে। তাই সোনকালেই কমলক লগ পাই এই সুখবৰ শুনাবলৈ বিচাৰিছিল। উৎসাহৰে নিজৰাই দৌৰ মাৰি যেতিয়া কমলৰ কাষ পালেগৈ আৰু ক'লে, কমল, মই গৰ্ভৱতী। এয়া চোৱা ৰিপৰ্ট। নিজৰাৰ কথা শুনি কমল আচৰিত হৈ পৰিল। এয়া কেনেকৈ হ'ব পাৰে? কমলে ক'লে, চোৱা নিজৰা, দৰাচলতে কথা এয়া যে মই কেতিয়াও দেউতাক হ'ব নোৱাৰোঁ। এই কথা শুনি নিজৰা থৰ লাগিল আৰু এনে লাগিল তাই যেন মূৰ ঘূৰাই ঢলি পৰিব। কমলে ক'ব ধৰিলে, নিজৰা, মই জানিব পাৰোঁনে এই সন্তানটো কাৰ? সেই ভাস্কৰটো নহয়, যিয়ে তোমালৈ এই ৰিপৰ্ট পঠিয়াইছে? এইবোৰ কথা চলি থাকোঁতেই ভাস্কৰৰ ফোন আহিল। ভাস্কৰে ক'লে, নিজৰা, মই এতিয়া যি ৰিপৰ্ট তোমালৈ পঠিয়াইছিলোঁ, দৰাচলতে সেয়া তোমাৰ ৰিপৰ্ট নহয়। মই এতিয়াই হোৱাটছএপত তোমাৰ সঁচা ৰিপৰ্ট পঠিয়াই আছোঁ। কোনো চিন্তাৰ কাৰণ নাই, কেৱল অলপ ইনফেকশ্যন হৈছিল। তাৰ পিছত ভাস্কৰে ফোন ৰাখিলে। কমলক যেতিয়া নিজৰাই ক'লে সেয়া ৰিপৰ্ট তাইৰ ৰিপৰ্ট নাছিল বুলি, তেতিয়া কমলৰ খঙতে ক'লে যে, এতিয়া তুমি বন্ধুৰ লগ হৈ মোৰ ওপৰত হাঁহিবলৈ আৰম্ভ কৰি দিলা। নাজানো আৰু নিজকে নিজে কি বুলি ভাবা আৰু। নিজৰাই ক'লে, নিজে কৰা ভুলত লাজ পোৱাৰ সলনি ওলোটাই তুমি মোৰ আৰু মোৰ বন্ধুত্বৰ ওপৰত দোষ জাপি দিছা। এতিয়ালৈকে তোমাৰ ব্যৱহাৰক তোমাৰ স্বভাৱ বুলি ভাবি সহ্য কৰি আছিলোঁ। কিন্তু তুমি মোক প্ৰথম দিনাৰ পৰাই মোক কথা শুনাবলৈ সুবিধা বিচাৰি ফুৰা। কি হ'ব যদি স্বামী-স্ত্ৰীৰ মাজত কোনোবা এজন সন্তান জন্ম দিবলৈ অসমৰ্থ হয়? সেয়া তুমিও হ'ব পাৰা, নহ'লে ময়ো। স্বামী-স্ত্ৰীৰ সম্বন্ধটো মৰম ভালপোৱাৰ দ্বাৰা শক্তিশালী হৈ থাকে। এতিয়া তুমি কোৱা, মই গৈ সকলোকে সত্য কথাটো কওঁগৈনে যে তোমাৰ ভিতৰত পুৰুষ হোৱাৰ শক্তিকণো নাই? থেংক ইউ।